তো হেল্ল' গাইজ, গুড মৰ্ণিং। চ' পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। চ' আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। চ' সদায় দৰে আজিও ওলাই গ'লোঁ মই দোকানলৈ, আৰু আজি অকল দোকানলৈ নহয়, আজি জুম্মা বাৰো আছিলে। চ' নামাজো পঢ়িম, আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে আজি ADP বেকাৰীত বিহু আছে। চ' ব'লক। চ' ৰখক গাইজ, মই ফাৰ্ষ্টতে মোৰ সৰু ভাইটিখনত অকণমান তেলৰ প্ৰয়োজন আছিলে। চ' মই তেল ভৰাই লওঁ, আৰু এতিয়া তেল ভৰাই লৈ মই ওলাই গ'লোঁ ডাইৰেক্ট দোকানলৈ। আৰু এতিয়া আহি মই দোকান পাই গ'লোঁ গাইজ, আৰু মোৰ আজি বিশেষ ইমান কাম নাই। তথাপিও মোৰ কেইখনমান কাষ্ট চাৰ্টিফিকেট অনলাইন কৰিবলগীয়া আছিলে। চ' মই ফাৰ্ষ্ট সেই কামটো কৰি লওঁ। চ' এয়া আহিছে আজি কবিৰ, সি এতিয়া গৈ আছে। কবিৰ ক'ত গৈ আছে আজি? বনাৰস গৈ আছোঁ, বনাৰস। সি আজি অকলে বনাৰস গৈ আছে। চ' এনেকৈ মানুহে অকলে অকণমান ঘূৰিব লাগে। ময়ো চেষ্টা কৰিম এদিন ঘূৰিবলৈ কাৰণে। এয়া আজি কবিৰ গৈ আছে। চ' হেপী জাৰ্ণি কবিৰ, বিন্দাছ যোৱা, এনজয় কৰা বুজিছা। পাৰিলে আমাৰ কাৰণে অকণমান তাত দোৱা চোৱা কৰিবা। বঢ়িয়া বঢ়িয়া, হেপী জাৰ্ণি। আৰু গাইছ, আজি আমাৰ দোকানৰ ফ্ৰণ্টেদি এয়া ভাগৱত ভ্ৰমণ হৈছে, আৰু এয়া আপোনাৰ ধুনীয়াকৈ নাম চাম গাই গৈ আছে। আৰু এয়া আমাৰ দোকানৰ ফ্ৰণ্টৰে বায়ে সেৱা চেৱা কৰিলে। এয়া গাইছ, ধুনীয়াকৈ মানুহখিনিয়ে নাম চাম গাই গৈ আছে। আৰু আজি জুম্মাবাৰ আছিলে যিহেতু, ময়ো গুচি গ'লোঁ নামাজ পঢ়িবলৈ। আৰু এয়া নামাজৰ পৰা মই ৰিটাৰ্ণ হৈ আছোঁ দোকানলৈ। আৰু এতিয়া বাহিৰে আমি লগৰ গোটেইকেইটা যাম ADP কলেজত। আৰু এয়া চাওক গাইছ, আজি পূৰা ADP কলেজৰ ভিতৰত আপোনাৰ ৰঙালী বিহুৰ ধুনীয়া আয়োজন কৰা হৈছে। আৰু চব ষ্টুডেণ্টে পূৰা ধুনীয়াকৈ বিহুৰ সাজপাৰ পৰিধান কৰি আহিছে, আৰু এয়া পূৰা একদম ফটোশ্বুট কৰাত লাগি গৈছে ষ্টুডেণ্টবোৰ। চ' আমিও লগৰ গোটেইকেইটা আহিলোঁ এনেই এবাৰ বিহু চাবলৈ কাৰণে, যিহেতু ভাইটি ভণ্টিহঁতে দোকান চোকান দিছে আজি কলেজৰ ভিতৰত। আৰু এয়া কলেজৰ ষ্টুডেণ্টখিনিৰ কাৰণে বগেনভেলিয়াও আছে ইয়াত। আৰু এয়া আজি কলেজৰ ভিতৰত বিৰাট ধুনীয়া এটা ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি হৈছে। চ' চব ষ্টুডেণ্টে নিজে যেনেকৈ যি পাৰে তেনেকৈ বস্তুবোৰ আনিছে ঘৰত বনাই মেলি পেলাই। কিছুমানে যদি আপোনাৰ শাক পাচলি আনিছে, কিছুমানে চাদৰ কাপোৰ আনিছে, গামোচা আনিছে, আৰু এয়া কিছুমানে নিজে ঘৰতে তেনেকৈ লকেট চকেট বনাই আনিছে। এয়া ধুনীয়া ধুনীয়া বস্তুবোৰ আনিছে বনাই। চ' মই চালোঁ দোকানবোৰ এখনকৈ। দোকানী কোন? মেইন দোকানী কোন? কেনেকুৱা দোকান কেনেকুৱা চলিছে? এই বঢ়িয়া। এতিয়া মই আকৌ দ্বিতীয়খন দোকানত দোকান কেনেকুৱা চলিছে? মোৰ দোকানো আছে নহয়। তোমাৰ দোকানত ফালে যামতো, পাচলি দোকান দিছা বোলে। আৰু এয়া বিশ্ব, আমাৰ ADP কলেজৰ আৰ্টিষ্ট। চ' সিও এখন দোকান। কেনেকুৱা পুৰা লাগি আছা? আৰু এয়া চাওক গাইছ, সি খুব ধুনীয়া আৰ্ট কৰে, আৰু সি এতিয়া লাইভ আৰ্ট কৰি আছে। দোকান কেনেকুৱা চলিছে? কেনেকুৱা চলিছে বোলো? আৰু এতিয়া মই আহি গ'লোঁ এতিয়া মেইন মঞ্চখনৰ ফালে। এতিয়া চবেই মানে আপোনাৰ ইয়াত দোকান চোকান দিছে, আৰু বিৰাট ধুনীয়াকৈ আয়োজন কৰা হৈছে গোটেই কলেজখনৰ গোটেই এৰিয়াটোত। আৰু আমি চবেই ৰৈ পেলাই কথা পাতি আছোঁ অলপ। পূৰা গান চান গাই আছে। আৰু মই অলপ টাইমৰ কাৰণে মোৰ ভণ্টি প্ৰিয়ংকাৰ হাতত কেমেৰাটো চম্ভাই দিলোঁ। আৰু গাইজ, এতিয়া আমি গোটেইকেইটাই বিহু চিহু চালোঁ কলেজত, আৰু এয়া চবেই ফটো তুলি আছে। আৰু এয়া অমিয়, সি বায়ে দিছে আমাক। হেল্ল'। এতিয়া যাওঁ আমি হেৰি চাই ওলাই গ'লোঁ এয়া কলেজৰ পৰা। এয়া বিহু চিহু চাই অহাৰ পিছতে এয়া মোৰ দোকানত আহিল কাষ্টমাৰ, আৰু এয়া মই তেওঁলোকৰ ডকুমেণ্টছ এটা লেমিনেশ্যন কৰি আছোঁ। আৰু লগতে তেওঁলোকৰ আছিলে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিবলৈ। চ' মই তেওঁলোকৰ এপ্লাইখিনি কৰি পেলাই মই দোকান বন্ধ কৰি দিলোঁ, আৰু বাহিৰে আহি গ'লোঁ মই আমাৰ নগাঁও কলেজৰ ওচৰৰ দোকানখনলৈ। তাত অলপ কাম আছিলে। চ' এইখিনি কাম ধুনীয়াকৈ কৰি মেলি ল'লোঁহি। আৰু এয়া আহি গ'লোঁ মই এতিয়া চেলুনত। চ' অকণমান দাড়ি চুলিখিনি মিলাবৰ কাৰণে ভাবিছিলোঁ চুলিখিনি অকণমান দীঘল কৰিম বুলি, বাট বেছি দীঘল হৈ গ'লেও মানে গৰমত বহুত অশান্তি লাগে। চ' আজি অকণমান সোনকালে ওলালোঁ যিহেতু, চ' মই অকণমান চুলিখিনি মিলাই মেলি ল'লোঁ এতিয়া। আৰু এতিয়া দাড়ি চুলি মিলাই লৈ মই চিধা ওলাই গ'লোঁ ঘৰলৈ। এতিয়া ক'তো ৰখি ছিষ্টেম নাই, আৰু যিহেতু অকণমান কিনকিনকৈ বৰষুণো দিছে। চ' ফাইনেলি গাইছ, এতিয়া মই ঘৰ আহি পালোঁহি। চ' আজিৰ দিনটো বহুত ভাল লাগিল। আৰু যদি আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ত' আজিলৈ আহিছোঁ গাইছ, বাই বাই।